Hello everyone, welcome back to my YouTube channel. আমি দিনত দাসী ভিউ পইণ্ট আৰু কেইটামান মনেষ্ট্ৰি যোৱাৰ পিছতে আমি আহিছিলোঁ সন্ধিয়ালৈ MG মাৰ্কেটত এখন বহুতেই বেছি ফেমাছ আৰু ৱেল অৰ্গেনাইজ মাৰ্কেট হয় গেংটকৰ। আপোনালোকে নিশ্চয় গম পাবই। আৰু ইয়াতে বোলে বিলিভ কৰা হয় যে কাষ্টমাৰ ছেটিছফেকশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। মানুহ মানে যিমানবিলাক মানুহ আহে চবেই মানে ছেটিছফাইড হৈ যায় ইয়াতে এই মাৰ্কেটখনত বজাৰ কৰি। আৰু সেইকাৰণে ভাবিলোঁ আমিও এই মাৰ্কেটখন এবাৰ গৈ আহোঁ আৰু অলপমান বজাৰ কৰি আহোঁ। আমি থকা হোটেলখনৰ পৰা প্ৰায় 2-3 মিনিটমান সময় লাগে, তললৈ নামি আহিব লাগে ষ্টেপেদি মাৰ্কেটখনলৈ। আৰু এতিয়া আমি আহি আছোঁ আৰু পাইছোঁহি আৰু এয়া ষ্টাৰ্ট হৈছে আৰু মাৰ্কেটখন। আৰু আপোনালোকে দেখি সঁচাকৈ আচৰিত খাব যে ইমান বেছি ৱেল অৰ্গেনাইজ আৰু ইমান ধুনীয়াকৈ ক্লিনলিনেছটো মেইনটেইন কৰিছে তেওঁলোকে। বহুত বেছি চাফা হয় এই মাৰ্কেটখন। লগতহে যে অকণমান গাড়ী আছে, কিন্তু ভিতৰলৈ কমপ্লিটলি গাড়ী এলাউড নাই। আৰু এইখন এখন কফি হাউচ হয় আৰু আমি ইয়াতে সকলোৱে মিলি কফি খাব লৈছোঁ। এইফালে এখেতে খাই আছে কেনেকুৱা, এইফালে বিজি, এইফালে চব বিজি, এইফালে কফি খাই আছে। হিৰো হিৰোইন বুজিছে, এইফালে মেইন যাব দেই। এয়া দেখিছে নহয়, সকলোৱে খোজকাঢ়ি ফুৰিছে, কোনো ধৰণৰ ভেহিকল এলাউ নাই ইয়াতে। ফ্ল'ৰবিলাক চাওকচোন কিমান চাফা আৰু চব পকা হয়। এই মাৰ্কেটখনত গাড়ী এলাউড নাই। মই একদম বেলেগ ভাল পাইছে। ভিৰ চাওকচোন মানুহৰ, মানুহবিলাক ইয়াতে বহিব পাৰে। কমপ্লিট পকাৰ মানে একদম চাফা আৰু মাৰ্কেটখন। এতিয়া ইমানো বেছি ঠাণ্ডা পৰা নাই একদম, কিন্তু মানে ঠাণ্ডা ঠাণ্ডা হাৱা এটা আহি আছে আৰু এইটো নৰ্মেল। এতিয়া আমি গৈ আছোঁ কম দামত পোৱা বজাৰখন। এইফালে আছে দেই, এইফালে তললৈ আছে। এইফালে আমি তলৰ বজাৰখনত আহি আছোঁ এতিয়া। লাল মাৰ্কেট ন? কম দামত পোৱা যায় বোলে এখন বজাৰত। মাৰ্কেটত আচলতে কাপোৰ বেগৰ পৰা আৰম্ভ কৰি ৰেষ্টুৰেণ্টলৈকে সকলোবিলাক দোকান লাগি আছে। চাওকচোন ৰাতি 10টা বজাত এতিয়া এয়া মেছফিল, ড্ৰেগন ৱৰ্ক, একদম ফৰেইন কাণ্ট্ৰিৰ নিচিনা আৰু ফৰেইনৰ নিচিনা লাগি গৈছে। এইফালে আমি ইয়াতে দুইজন আহি আছোঁ দেই। এয়া মহাত্মা গান্ধী মণ্ডপ MG মাৰ্কেটৰ। এখেতে পূৰা একদম বেগ ভৰ্তি কৰি লৈ গৈ আছে। দামবোৰ মানে একদম ৰিজনেবল প্ৰাইচ আৰু। খাব আহি আছোঁ পেট পূজা।
এয়া চব বজাৰ কৰি গৈ আছে, চব দোকান বন্ধ হৈ গ'ল। MG মাৰ্কেট 10 বজাত বন্ধ হয়। হোটেল পালোহি। গাইজ, এয়া 2 তাৰিখৰ দিনা ৰাতিপুৱা হয় আৰু আমি ৰাতিপুৱাই চেক আউট কৰি হোটেলৰ পৰা এতিয়া আমি গৈ আছোঁ দাৰ্জিলিং। দাৰ্জিলিঙৰ ৰাস্তা মানে ইমানেই বেছি শ্বাৰ্প টাৰ্ণিং আছে, আপোনালোকে দেখিয়ে আচৰিত খাব। একদম জেলেপীটোৰ নিচিনা টাৰ্ণিং মানে ল'ব লগা হয়। গাইজ, এয়া দাৰ্জিলিঙৰ ভিউ মই দেখাইছোঁ একেবাৰে। গাইজ, আজি 2 তাৰিখ হয় আৰু আজি এতিয়া আমি আহিছোঁ দাৰ্জিলিঙত। ছিকিমৰ পৰা গুচি আহিলোঁ এয়া দাৰ্জিলিং চালে। জাষ্ট পাইছোঁহি, এতিয়া বাজিছে 2টা। ঠাণ্ডা ঠাণ্ডা হাৱাত মেগীৰ সোৱাদ ল'লোঁ। মেগী খাই বৈ এতিয়া পুনৰ গৈ আছোঁ দাৰ্জিলিং টাউনৰ মাজলৈ। Drifting away, but I know you're not the type to stay. When out with your friends, disappear after 10. এয়া দাৰ্জিলিঙৰ চাহ বাগিচা। আমি এটা ভিউ পইণ্টত আছোঁ, চাওকচোন দাৰ্জিলিং একদম মানে টিপত আছোঁ আৰু ইয়া ডাৱৰবোৰ চাওকচোন কেনেকৈ গৈছে। ছিকিম গেংটকত ইমান বেছি ঠাণ্ডা নাপালোঁ, কিন্তু দাৰ্জিলিঙত অলপমান ঠাণ্ডা হৈছিল বাৰু। আপোনালোকে এইফালে চাওকচোন ইমান ধুনীয়া ভিউ, আৰু এতিয়াহে আচল মজাটো পাইছোঁ। চুৱেটাৰ টুৱেটাৰ লৈ আহিছিলোঁ, কিন্তু ছিকিমত ইউজে নহ'ল। একচুৱেলি আমাৰতো ভূটান যোৱা প্লেন আছিলে, সেইটোতো কি হ'ল আপোনালোকে গম পাইছে, কাৰণ ক'ভিডৰ কাৰণে কিছুমান নিয়ম চেঞ্জ কৰিছে। এয়া আমি দাৰ্জিলিং টাউন পাইছোঁহি আৰু এতিয়া টয় ট্ৰেইন যোৱা ৰাস্তা। টয় ট্ৰেইন ইজ কামিং। টয় ট্ৰেইন এখন। এয়া দাৰ্জিলিঙৰ টয় ট্ৰেইন। কি পিন্ধিছা এইটো ধুন কি পিন্ধিছা হাতত কি পিন্ধিছা কেলে পিন্ধিছা ভৰিতহে পিন্ধে হা ভৰিতহে পিন্ধে আকৌ এইটো কেলে পিন্ধিছা ক'ত ঠাণ্ডা লাগিছে হাতত ঠাণ্ডা লাগিছে সেইকাৰণে পিন্ধিছা মোজা হোটেল পালোহি দাৰ্জিলিঙত আমি দাৰ্জিলিং টাউনৰ মেইন টাউনতে আছিলোঁ জয় হোটেলত এইফালে আমাৰ ৰুম 302 বস্তু অলপ দুটা এটা থলোঁ আৰু গাইজ ফাইনেলি ভাগৰ যুগৰ আহি এতিয়া হোটেল পালোহি আমি বজাৰ যাব ওলাইছোঁ দেই চবেই তুমি এইজনী আমাৰ ধুনু ন কি কিনিবা তুমি মই বাৰ্বি শাৰ্ট কিনিম বাৰ্বি শাৰ্ট কিনিবা বাৰ্বি শাৰ্ট কিনিব বোলে কমপ্লেক্স হয় ইয়াতে গোটেই মল আছে আৰু প্লাছ আমাৰ হোটেলখনো ইয়াতে আছে কমপ্লেক্সৰ মাৰ্কেটত
এইফালে আমি গৈ আছোঁ এতিয়া ষ্ট্ৰীট ফুড খাবৰ কাৰণে দাৰ্জিলিঙৰ। I'm holding on, alone without your love. ये लेग पीस कितने का है ये? 100 पर पीस। तो आही ग'ल लेग পিচ। এইফালে 10:30 বাজিলে আৰু আমি এতিয়া 10:30 বজাত ৰাতি ওলাই আহিছোঁ। এয়া আমি ৰুম পাইছোঁহি। গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আন এটি ভিডিঅ'ৰ সৈতে দাৰ্জিলিঙৰ ধুনীয়া ধুনীয়া ঠাইসমূহ আপোনালোকক দেখাই যাম।